40 টকাৰ অভাৱত কেইবাদিনো বিদ্যালয়লৈ যাব পৰা নাছিল ছাত্ৰীগৰাকী। কেতিয়াবা হয়তো স্কুললৈ যোৱাও নাছিলোঁ, কেতিয়াবা আৰ্থিক অভাৱত পৰি দিবলৈ অকণমান টান হৈছিলে পইচা। কেতিয়াবা ইয়াৰ পৰা তালৈ 20 টকা, আহোঁতে 20 টকা 40 টকা। গাড়ীত দিবলৈ ভাড়া গোটাব নোৱাৰি ঘৰতেই কটাইছিল দিনটো। এতিয়া মনত একো নাপাব, কেতিয়াবা ঘৰতে পঢ়োঁ অকণমান, তাৰপিছত পিছদিনাখনি স্কুলত গৈ য'ত যিকণ থাকে সেইকণ কভাৰ কৰি লওঁ। তথাপি ছাত্ৰীগৰাকীয়ে হাৰ মনা নাছিল। দৰিদ্ৰতাক নেওচি কলা কেতিয়াবা বহুত অসুবিধা হয়, বিশেষ এনেকৈ নহয়, কিন্তু হ'লে অকণমান অসুবিধা হয়। দেউতাই কিবা কাম কৰে? দেউতাই মিস্ত্ৰী কৰে। প্ৰায়ে হয় আৰু মাহে অকণমান শেষ হ'লেগৈ, কেতিয়াবা অকণমান আগতো হয়, তেনেকৈ। বহুত কষ্ট হয় এইকেইটা দিন। অকণমান কষ্ট হয় কেতিয়াবা। ঘৰুৱা শিক্ষক নোহোৱাকৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন হৰিপুৰৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল পিংকী। মই শংকৰদেৱ শিশু বিদ্যা নিকেতন হৰিপুৰ বচাগড়ৰ পৰা পঢ়িছিলোঁ আৰু অসমীয়া মাধ্যমৰ কলা শাখাত পঢ়িছিলোঁ। তাৰপাছত ঘৰতে পঢ়িছিলোঁ যিখিনি পাৰোঁ। ঘৰুৱা শিক্ষকৰ সহায় ল'বলগীয়া হোৱা নাছিলে। স্কুলতে আচাৰ্যহঁতে যিখিনি পঢ়াইছিলে তাৰ পৰা পঢ়িছোঁ। অকণমান নিজেই চেষ্টা কৰিছোঁ বাৰু, হ'লেও আচাৰ্যহঁতে সহায় কৰিছে। কেতিয়াবা আহি অকণমান ঘৰটো চাই দিয়েহি, এনেকৈ পঢ়িছিলোঁ। পিছে এতিয়া স্নাতক মহলা অধ্যয়নৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে পিংকী। যিমানখিনি ভাবি থৈছোঁ সিমানখিনি হয়তো হ'বগৈ নোৱাৰে, গতিকে ইয়াতে অকণমান পঢ়োঁ ঘৰৰ ওচৰতে। তাৰপাছত ভৱিষ্যতলৈ ডিগ্ৰীটো কৰি লওঁ, তাৰপিছত চাওঁ কি হয় বাৰু। কিহত মেজৰ ল'ম বুলি ভাবি আছে? মেজৰ ইংৰাজী নহ'লে অকণমান ইকনমিক্সত ভাবি থৈছোঁ। ৰাইজৰ সহায় পালে মেধাৱী পিংকীয়ে জীৱনৰ বাটত সফল হোৱাৰ সহায়